হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই আজি আপোনালোকৰ আগলৈ একাপ ইমিউনিটিপূৰ্ণ চাহৰ সৈতে এটা লাড়ুৰ ৰেচিপি লৈ আহিছোঁ। এই চাহকাপত আছে তুলসী আগ 5টা আৰু আদা 1 চামুচ। আদাৰ সলনি জালুকো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। আদা দিলে জালুক ব্যৱহাৰ নকৰিলেও হয়। আৰু এই চাহকাপ খালে দিনটোৰ বাবে মনটো ফ্ৰেছ লাগি থাকে। আৰু আপোনালোকে মিঠা কিমান খায় সেই অনুযায়ী দিব। মই 1 চামুচ মৌজোল দি দিছোঁ। আৰু আহকচোন চুজি লাড়ু ৰেচিপিটো চাওঁ। এখন কেৰাহী গৰম কৰি ল'ব। তাত 2 টেবুল চামুচ তেল বা ঘি দি দিব। মই ইয়াত ৰিফাইন তেলেই ইউজ কৰিছোঁ, আপোনালোকৰ সুবিধা অনুসৰি দিব। আচলতে ঘিউ দিলে ইয়াৰ গোন্ধটোও ধুনীয়া হয় আৰু খাবলৈও ভাল হয়। আৰু 2 কাপ চুজি দি দিছোঁ। চুজিখিনি দি ভালদৰে লৰাই দিব যাতে তলত লাগি নধৰে। এনেকুৱাকৈ ভাজিব যাতে চুজিখিনিৰ কেঁচা গোন্ধটো আঁতৰি ধুনীয়া গোন্ধ এটা আহে আৰু ৰংটো সলনি হৈ আহে। আৰু মই খিচমিচ কেইটামান ধুই দি দিছোঁ। এনেদৰে ভাজি থাকোঁতে খিচমিচখিনি দি দিলেও হয়। কিছুমানে তেলত ভাজি লয়, তেলত ভাজি আচলতে নিদিলেও হয়। আৰু ভালদৰে লৰাই থাকিব যাতে তলত লাগি নধৰে। আৰু আমি চুজি যিটো কাপেৰে 2 কাপ দিছিলোঁ সেই একেটা কাপেৰে 1 কাপ চেনি দি দিব। চেনিখিনি গুড়ি কৰি ল'লে বেছি ভাল হয়। আৰু চেনিখিনি দি ভালদৰে লৰাই থাকিব। লৰাই হ'লে অফ কৰি দিব আৰু ঠাণ্ডা হ'বৰ বাবে ৰাখি দিব। যিহেতু গৰমে গৰমে লাডু বান্ধিবলৈ দিগদাৰ হয়, সেইকাৰণে ঠাণ্ডা কৰি ল'লে আমাৰ সুবিধা হয়। এখন প্লেটত এনেদৰে উলিয়াই ল'ব। তাৰপাছত আমাক কুহুমীয়া গাখীৰ লাগিব। কুহুমীয়া গাখীৰখিনি অলপকৈ দি এটা এটাকৈ লাড়ু বান্ধি যাব। এই লাড়ুখিনি খাবলৈ খুবেই ধুনীয়া হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। টানো নহয়, ফুচফুচীয়া হয়। আলহী আহিলে পটককৈ এইবিধ লাড়ু বনাই দিব পাৰিব, সময়ো নালাগে, তৎক্ষণাতে হয় আৰু খায়ো ভাল লাগে। গতিকে মোৰ এই লাড়ুৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু আপোনালোকে জানেনে কাঁহৰ বাচনখিনি পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে এটুকুৰা ৰঙা মাটিৰে কিমান সহায় কৰে। আপোনালোকে হয়তো বিশ্বাস নকৰিব, এইখন কাঁহৰ জাপি কেনেকুৱা ধৰণেৰে বৰণ উঠি গৈছে দেখিছে নহয়। ধোৱাৰ পাছত ইমান ধুনীয়াকৈ উজ্জ্বল হৈ উঠিছে যে মোৰ বিশ্বাসেই হোৱা নাই এটুকুৰা ৰঙা মাটিৰেও যে এনেকুৱা উজ্জ্বলতা আনিব পাৰে। যদি ৰঙা মাটিখিনিৰ লগত অকণমান নিম গছৰ ছাই আৰু চাহ গছৰ ছাই মিক্স কৰি ল'ব পাৰে, তেতিয়াতো আৰু ভাল, তেতিয়া আৰু ধুনীয়া জিলিকনি উঠে, নতুন যেন হৈ উঠে বাচনবিলাক। আৰু এটা কথা মন কৰিব, যাতে কাঁহৰ বাচনত কেতিয়াও নেমু মাৰিব নালাগে। যদি নেমু মাৰি ধোৱা হয় তেতিয়াহ'লে দুদিনমানৰ পাছত ক'লা বৰণ এটা হৈ আহে। দুদিনমানৰ পাছতে যদি এই ৰঙা মাটিৰে বাচনখিনি ধোৱা হয় তেতিয়াহ'লে বহু দিনলৈকে এনেদৰে উজ্জ্বল হৈ থাকে, কোনোদিন ক'লা নপৰে। আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিল তেনেহ'লে লাইক এটা নিশ্চয় কৰিব। আৰু যিসকল নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আগতীয়াকৈ পায়। বাই বাই।